हेलो एवरीवन गुड इवनिंग और सकलोके मोर नतुन एटा भिडिओते स्वागतम जनाइछु और बहुत दिन भिडिओ सिडिओ দিব পৰা নাই ताके আজি ভাবিছো আজি আপোনালোকক মই মানে আমাৰ ঘৰৰ পাছফালৰ মানে অলপ বেকগ্ৰাউণ্ডটো দেখাম আৰু কেনেকুৱা কি আছে গছ আছে সব দেখাম আৰু আপোনালোকে ভিডিওটো হেখলৈ চাব নিশ্চয় ভাল পাব ভিডিওটো হেখলৈকে চালে প্ৰথমতে এনে কিনো চাম বেকগ্ৰাউণ্ড হেনেকুৱা লাগিব পাৰে কিন্তু এনে ভিডিওটো চাই যাবচোন আপোনালোকে তেতিয়া এনে ভাল লাগি যাব পাৰে আৰু পিছফালৰ এৰিয়াটো চাব কেনেকুৱানো মই এতিয়া পিছফালতে বহি আছো আৰু গৰম দিনত ইয়াত বহি বহুত ভাল লাগে ইয়াত এতিয়া মই একো গৰম চৰম উঠা নাই মানে পিছফালে ইয়াত মানে ধুনীয়া হাৱা আহি থাকে আৰু পথাৰো আছে পিছফালে আপোনালোকক মানে গাঁৱলীয়া পৰিৱেশ এটা আপোনালোকক দেখাম বুলি ভাবিছো খুব ভাল লাগে মানে আৰু গৰম দিনত বিশেষকৈ পিছফালে বহি বহুত ভাল লাগে মানে ইয়াত ধুনীয়া মানে বতাহ চতা বলি থাকে আৰু ইয়াত বহি বহুত ভাল লাগে প্লিজ যদি ভিডিওটো ভাল পায় লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো তেন্তে চাই লওক প্ৰথমে জেওৰাটো খুলি সোমাই আহিছো আমি এইখিনি ৰঙালাও এনেই ঘৰতে লগাইছিলে ফটকে মানে এনেই লগাইছিলে কিন্তু বহুত হৈ গ'ল মানে আচৰিত ধৰণে দেখিছেনে কিমান সেইডোখৰলৈকে আছে আৰু বহুত উঠিছিলে মানে আৰু গুটি কিছুমান মানে পোকেও খাইছে আৰু কিছুমান এইটো ইয়াত এটা আছে আৰু কিছুমান বহুত সোমাই আহিছো ৰ'ব আৰু মানে তলে তলে আছে মই এতিয়া বিচাৰিব লাগিব এইফালে এটা আছে আৰু আছে ইমান টিকলু ফালে এটা আৰু ঐ আৰু এইফালে কলি এটা এইফালে এটা আৰু এইফালে কলি এটা ৰঙালাও আৰু এইফালে এটা আৰু এইফালে এটা দৰৱ নমৰাৰ কাৰণে এইবোৰ চব দুখ দৰৱ নমৰাৰ দুখ সেইফালে বেছি গোটেইকেইটা আৰু আকৌ ইয়াত সোমাই আহি ইয়াতো কলজোপা আছে মানে আমাৰ বাৰীত কলগছ বহুত আছে আৰু বহুত বিকিলেও আৰু বহুত মানে ঘৰতেতো সকলোখিনি খাব নোৱাৰে মানে মানুহ আহে তাৰপিছত তেনেকৈ দিওঁ মানে বহুত লাগে মানে খাই শেষ কৰিব নোৱাৰা হৈ যায়গৈ সেইটো কাৰণে আৰু সেইফালে চকুটো এটা দেখিছেনে সেইটো চাগে মই বাৰীত সোমোৱা নাই এইটো বাৰীত তাৰপৰা ইয়াতো আছে আৰু ইয়াৰ পৰা গৈ এতিয়া চাব ওপৰত তামোল গছ মই ৰঙালাও ছিঙি আহিছিলোঁ এইফালে এইটো বাৰীত আৰু ইফালে বহুত গুটি কচু আছে আৰু পামলখি
একে দেখাম মই ইফালে পাম নেকি বহুত লাগি আছে দেখিব জানো আঙুৰৰ নিচিনা পাম নেকি বহুত লাগি আছে পাম নেকি পাম নেকি আৰু এইফালে আহি এইফালে আমাৰ আটাইতকৈ দামী গছজোপা চজিনা আমি দুইবাৰমান মানে খালোঁ আৰু এতিয়া এইখিনি পাত এইটো আমাৰ আটাইতকৈ দামী চজিনা দেখিছেনে এইটো চজিনাই জোপা চজিনা জোপা হয় এইজোপা আৰু সেইজোপাও এইজোপা আছে এইফালে আমি দুবাৰমান খালোঁৱেই আৰু চজিনা চব মিক্স আছে আৰু বহুত পিছফালে আমাৰ বহুত কিবা কিবি আছে দেখিছে তামোল এইফালে ঔটেঙা গছ আমি ঔটেঙা বহুত খালোঁ এইফালে ঔটেঙা দুজোপা আছে ঔটেঙাও খালোঁ আৰু এইফালে জামুক বহুত পৰি যায় আকৌ এইপিনে ওলাই গৈ এইফালে ওলাই গৈ ইয়াত ইমানো মানে নকৰেতো এইবাৰে এনেকৈ বেছিকৈ কৰিছিলে আৰু কৰিলেও আমাৰ কি লাও কি ৰঙা নাও কোনটো এইটো কি লাও বাবু কি লাও এটা কথা কি জানেনে যেতিয়া ঘৰত মানে সৰুকৈ হ'লেও মায়ে এনেই মানে লগাই দিছিলে কিন্তু ইমান ৰঙালাও হৈ গ'ল কিন্তু ভাল লাগিলে আৰু ঘৰত অকণমান বস্তু এনেকৈ হ'লে মনটো ভাল লাগি যায় ভাল লাগি ফালে আমাৰ পিছফালে পথাৰ এতিয়া আমি খেতি ইয়াতে হয় আৰু আমাৰ এইফালে পোনে যি আছে আৰু সেই ঘৰৰ পোনে চবৰে পোনে আছে আৰু এইফালে সেই ঘৰৰ পোনে সিহঁতৰ কিছুমানে হাল বালে আৰু আমাৰতো বোৱাই নাই সেইফালে বেলেগ এখন গাঁও আছে পথাৰৰ সিফালে আৰু মানে আমি পথাৰৰ পৰা মানে বাৰিষা বতৰত যাব নোৱাৰি আৰু কিন্তু বেলেগ সেইফালে ৰাস্তাৰে ঘূৰি যাবলগীয়া হয় আগফালৰ ৰাস্তাৰেদি আৰু ইয়াত খেতি আমাৰ বেছি মানে কি আৰু সিফালে আছে আৰু আমাৰ সিপাৰতো আছে গছ গছনি দেখিছেনে চাৰিওফালে গছ গছনি চাৰিওফালে সেইফালে দেখিছেনে সেইফালে এখন গাঁও এইফালে এখন গাঁও এইফালে আমাৰ মিচিং মানুহ আছে আৰু সেইফালে আছে কলিতা মানুহ মানে মিক্স হৈ আছে আৰু কলিতা মিচিং আহোম চব সম্প্ৰদায়ৰ মানুহ আছে আমাৰ ইয়াত নেপাল চেণ্ডেলৰ ওপৰত পাৰিছে মই কিবা কৰিছ ধুনীয়া হ'লে চেণ্ডেল খুলি দে ধুনীয়া হ'লে কি এনেকৈ কৰিছা মই কৈ দিছোঁ এনেকৈ তই কি লগাইছিলি চুলিত কিবা চুলিত বান্ধিব ৰিবন চিবন আনিব লাগিছিলে চাং ইমান কিউটি লাগিছে এতিয়া দেখো গৰচু দেখো ইয়ে কোনে চেণ্ডেল পিন্ধি ল এইফালে যা কোনটো কোনটো তাক
তাক দুম দুম কি কেলে কি আপু এবাৰ নাচি দেচোন কোনটো গান জানো নাচি দে গাই পিনি তো বতৰাই লৈছো নিজে গান গাই নাচি দে প্ৰথমৰ পৰা ৰ সেইফালে যাওঁ অলপ এইডোখৰলৈ যাওঁ অলপ এইটো ৰাইখং চিৰি ৰাইজং চেংদাং আৰু আৰু তেন্তে গাইজ ভিডিঅ'টো যদি ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু মানে আমাৰ ঘৰৰ পিছফালটো ইয়াত মানে বহুত ভাল লাগে গৰম চৰম উঠিলেও মানে ইয়াত বহিলে ভাল লাগে আৰু হাৱা চাৱা বলি থাকে গছ গছনি কাৰণ বহুত আছে আৰু পথাৰো আছে ইয়াত সেইটো কাৰণে ভাল লাগে আৰু ইয়াত বহি আৰু ইয়াত মানে আমাৰ ৰঙালাও খেতি ইয়াত আগতে এনে কৰিছিলে কিন্তু ইমান হোৱা নাছিলে কিন্তু এইবাৰ মানে ভালেই হৈছে কিছুমান আৰু পোকেও ধৰিছে তেনেকুৱা হৈছে আৰু চব ভাল হোৱা নাই আৰু যোৱা তেন্তে কৈ ল ভাল লাগিলে কি কৰিব লাগিব কমেন্ট কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব কি কৰিব সাবস্ক্ৰাইব আৰু গাইজ গৰমটো কেনেকুৱা পাইছে মানে আজি দিনত বহুত গৰম উঠিছিলে কিন্তু এতিয়া ইমান গৰম উঠা নাই ভালে লাগিছে এতিয়া ইয়াত হাৱা চাৱাও বলি থাকে হয়নে নহয় বাৰু কোৱাচোন হয়নে নহয় তাৰপিছত ভিডিঅ'টো ভাল লাগিলে প্লিজ গাইজ হে কৰি দিব আৰু মই বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ এই হিলাই আছো দে এতিয়া আমি ভিডিঅ' কৰি আছো আৰু আমি ক'ত পৰে ভালকে দেখাই দে ইটো পৰে এইটো ডিম্পল আৰু ইফালে পৰে নেকি হেল্ল' গাইজ তেন্তে আজি ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে প্লিজ জনাব মানে আমাৰ পিছফালৰ এই যোনটো এৰিয়া হয় সেইটো দেখালোঁ আৰু মই মোবাইলটো ক'ত থৈছে জানেনে মই মানে মোবাইলটো জেউৰা হেৰিত মাজত সোমোৱাই লৈছোঁ তাৰপিছত ভিডিঅ'টো কৰিছোঁ কাৰণ ধৰি দিয়া কোনো নাই গোটেইকেইটা কামত ব্যস্ত হৈ আছে মই তাৰপিছত মানে সিহঁতি ৰঙালাও কিছুমানে ছিঙি আছে আৰু পোৱালিকেইজনী ধৰি দিব নোৱাৰে সেইটো কাৰণে মই জেউৰাত থৈ লৈছোঁ তাৰপিছত ভিডিঅ'টো কৰিছোঁ তেন্তে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো ক্লিক কৰি টিপি দিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু আমাৰ এজনী পাহি হয়নে নহয় আজি এনেকুৱাই আৰু ভিডিঅ'টো নহয় কৈ আছে ভাবি আছে টিকটক নহয় ঐ